কেইদিন ছুটি পুৰা 15 দিনমান লাগব 6 মাহ লাগব পাৰে গেৰাণ্টি নাই মোৰ মুদে কৈছি আৰু থাকি যিমান ভাল লাগে যি ধনী ঘৰৰ পৰা মানে বিয়াক নাটক এই শুন এইমান কি সাথে লৈ যাম এই ফেচবুক এটা পোষ্ট দিছিল কয় ঝাৰখণ্ড আছে নেকি মানে কি ছোৱালী বিয়া হৈছিল বাচ্চা এটা আছে 6 বছৰীয়া মানে কি গিৰিয়াকে এৰি গৈছে দেউতাকটো ডাক্তাৰ মানে কি 25 লাখ টকা দিব 3 কৰোৰ ফ্লেট এটা দিব আৰু আইফোন 13 প্ৰ' মেক্স দিব আপি টকা ৰাখবা দি দিও ক'ত ঝাৰখণ্ড জন্তে ঘুমি যাম কালি যাম ঝাৰখণ্ড ক'ত আছে মোৰ আছে যাবেছ নেকি গুগল মেপত চাম যাই কি বাচ্চা গাইছ এটা থমক এটা ব্লগ আইছে কি করা মরিলে না কি করা মরিলে না এই বিষয় মরিলে না কেমন লাগে হে ফ্ৰেণ্ডছ বিটি ব্লগছলৈ আপোনালোকক স্বাগতম তো আজি মই এটা জেগাত যাম এই জেগাটো একদম স্পেচিয়েল জেগা সেইকাৰণে মাজতে মই কোনো এটা ভিডিঅ'ত ওলোৱাই নাছিলোঁ চবতে দিবে বনাইছিল আজি আকলাই বনাম সি নাই বাদ দি তাক নলাওঁ জেগাখিনি মই যাই থাকামতো কম আৰু ৰাস্তাতে কম গমো পাব আপোনালোকে দেখাই পেলাই অলপ দেৰি কৰি তো যাওঁ বলক ওলাই আছোঁ গেঞ্জি পিন্ধি যাম নেকি ৰ'ব 2 মিনিট ৰ'ব তো ওলাই চলে মই পূৰা ৰেডি হৈ গ'লোঁ পুৰণা কাপোৰ পিন্ধিছোঁ কাৰণ ট্ৰেইনত যাম মানে ট্ৰেইনত গেলি অলপ সেই দেখোন এই নতুন কাপোৰ পিন্ধি ঘূৰিবা অলপ পুৰণা আহিছে এনে ভাল নালাগে সেইকাৰণে পুৰণা কাপোৰ পিন্ধি চেণ্ডেল পিন্ধি চেণ্ডেল ভৰাই ল'ম বেগত ভৰাই পেলাই জোতা এযোৰ পিন্ধিম কিবা জোতা এযোৰ পিন্ধি পেলাই যাম তো বৰ্তমান বাজিল এতিয়া 11 তো हम लोग हो जाएंगे ऐसे 9 10 11 গাইছ মানে সি মোক খেদছিল সেইকাৰণে মানে ভিডিঅ'টোত নলাক তো বেয়া লাগছি মানে কি সি চুলিকেইডালৰ কাৰণে সি ভিডিঅ' তোলা নাছিল মানে চুলিডাল আগতে দীঘল আছিল না মানে চুলিডাল গোটেই মানে খুৰাই দিছিল মানে তাৰ লগত দিছিল মানে সেইকাৰণে ভিডিঅ'টো আনিছিল এতিয়া মানে কি স্পেচিয়েলি তাক ভিডিঅ'ৰ কাৰণে মানে স্পেচিয়েল এটা জেগাত যাব জেগাটো এতিয়াতে নকওঁ বাৰু সি গম পাব সি ক'ত যাব বাকী মই যাব নোৱাৰিম কাৰণ মোৰ ইয়াতে কাম আছে সি লগ ধৰিছিল মানে কি তাতে যাৱাৰ কাৰণে লগ ধৰিছিল মই কিন্তু মই যাব নোৱাৰিলোঁ বাকী তাক মোবাইলটো নেদাও নেকি বাৰু ইয়াতে এণ্ট্ৰি মাৰিব চাব নেকি তো মানে কি নাছিল ক'ৰ পৰা টকিল মই গম নাপাওঁ কিবা কিবি কৈছি বোধে গম নাপাওঁ গিলে তাক তো চশমা মাৰি পুৰা ৰেডি হ'ল লাগলে যাবি তোক নেনাও পইচা নাই মোৰ তোক নিলি যাবি নেকি কওক বেগত ভৰাই লৈ যাম লাগছিলে কিন্তু নহ'লেও যাব কাৰণ অলপ মোৰ কাম আছে কাম বাদ দিয়ক নেনাও সেইটো মেইন কথা তো গাইজ মানে কি ইয়াৰ পৰা এই আমি হেৰিক লৈকে যাম কেইদিনৰ ছুটি পুৰা 15 দিনমান লাগব 6 মাহ লাগব পাৰে গেৰাণ্টি নাই মোৰ মুদে কৈছি যি আৰু থাকি যিমান ভাল লাগে যি ধনী ঘৰৰ পৰা মানে বিয়াক নাটক এই শুন এইমান কি সাথে লৈ যাম এই ফেচবুক এটা পোষ্ট দিছিল কয় ঝাৰখণ্ডত আছিল নেকি মানে কি ছোৱালীটো বিয়া হৈছিল বাচ্চা এটা আছে 6 বছৰীয়া মানে কি গিৰিয়াকে এৰি গৈছে দেউতাকটো ডাক্তাৰ মানে কি 25 লাখ টকা দিব 3 কৰোৰ ফ্লেট এটা দিব আৰু আইফোন 13 প্ৰ' মেক্স দিব আপি টকা ৰাখবা লাগিব দি দিওঁ ক'ত ঝাৰখণ্ড জন্তে ঘুমি যাম এফালে দি যাম ঝাৰখণ্ড ক'ত নো নাজনো মই নাজনো যাবেছ নেকি মই গুগল মেপত চাম যাই গাইছ এটা থমক এটা ব্লগ আহিছে থমক এটা ব্লগ হ'ব যাই আছে বৰ্তমান বাকী মই নাজানো কাৰণ মই ভিডিঅ'টো নকৰোঁ না ই বনাব ই কৰিব থমক এটা আপোনালোকে কি চাব তাতে ইমান ডাঙৰ ডাঙৰ বেলুন চব দেখাম তো গাইছ আহি পেলাই জালুকবাৰী পালোঁ অলপ জালুকবাৰী আৰু মোৰ লগত দুটা বেগ আছে গাড়ী চাড়ী পোৱা নাই আকৌ তাৰ পৰা বোলে ষ্টেচনক লাগি 700 টকা লয় তো গাইছ বৰ্তমান আমি আহি পালোঁ গুৱাহাটী ৰেলৱে ষ্টেচন আৰু এখন হ'ল আমাৰ ট্ৰেইন गुवाहाटी लोकमान्य तिलक एक्सप्रेस और ये है हमारा फादर हम जाएंगे फादर के साथ तो मैं कौ क्या जाओ माने कि देवतार मोर सार्भार हो एबार मुम्बाई जाम मैं देवतार ट्रिटमेंटर कारण ट्रिटमेंट माने कि ट्रिटमेंट चेकआप आसे आमार
এইটো মাহত চেকআপ আছে, সেইকাৰণে চেকআপৰ কাৰণে যিহেতু ইউটিউব চেনেলো খুলিছোঁ, তো কিয় ভিডিঅ'টো নবনাওঁ, ভিডিঅ' বনাওঁ একেলগে তাকে যাওঁ নাকি চাওক। তো গাইছ ট্ৰেইনৰ আমাৰ যিবিলাক দৰ্জা আছে দৰ্জাগিলা খুলি দিলা। আমাৰ ট্ৰেইন আছে এতিয়া বৰ্তমান 10:13-15 কিবা হৈছে আৰু। তো আমাৰ ট্ৰেইন আছে 3টা বজাত, সেইকাৰণে 1 ঘণ্টা আগত খুলি দিলাম। চাওক মেইন কেছটো কি জানে গাইছ, মই দেখালোঁ আপোনালোকক। এবার এই বেলেগ কোচ করবো এই ল্যাট্রিন বাথরুমের ভিতর তোমায় ফালে 67 আমার 43 44 আছিল। তো যাই আছো মসজিদ এটা মোবাইল থাকলে লাগবে সেইফালে আপোনালোকৰ বেলেগ আছে আৰু সেইফালে পাৰ হয় বেলেগ কোচ পায়, বেলেগ ডিব্বা পায়, বেলেগ ডিব্বা আছে। খুলছি নে নাই? খুলছি 3টা ৰেচিট। এই মোৰ প্ৰথম যাত্ৰা চাওঁ কেনে হয়। যাও गाड़ी के लेके आता है वो लोगों को भी मालूम है कि পেশাব করবে আসলো ঠিক হবে ভালো দিয়ে পেশাব করা তো দূরের কথা আপনি কোথাও বলে যাও দিব যাতে কিবা কাই ভালো দেয় ইমান স্পিড ট্রেনের কিবাকে বাসি আসলো আহি পেলাই বর্তমান বিশ্বনাথ মহাজনটো একদম ভালো দিতে মাজত ঘুমাম মই তো মাজত একদম পালো আহি পেলাই যে ঘুমাও। তো গাইছ আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বৰ্তমান 8টা বাজিল, আজি ফাৰ্ষ্ট মই 8টাতে সোমাই নাই 2টা বাজি যায়। তো যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। জয় আই অসম। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব। জয় আই অসম।